এয়া অসমৰ বাঁহৰ খেতি, আছামিজ বেম্বু ফাৰ্মিং। এয়া ভলুকা বাঁহ বুলি কোৱা হয়। ইয়াৰ উচ্চতা ৮০ ফুট ৬০ ফুটলৈকে থাকে। এয়া গাঁৱৰ ৰাইজে খেতি কৰে, বাকাৰা বুলি কয়। আৰু এয়া হ'ল জাতি বাঁহ। এই জাতি বাঁহৰ পৰা বিভিন্ন বস্তু তৈয়াৰ কৰিব পাৰি। জাকৈ, খালৈ, চালনী, খদা, খখুৰী ইত্যাদি বিভিন্ন ধৰণৰ বস্তু বনাব পাৰি। এইখন বৃহৎ বাকাৰা বুলি কয় আমাৰ ফালে, কিছুমান জেগাত হাবি বুলি কয়। প্ৰায় ৫০ৰো অধিক বিঘা মাটি ইয়াত ৰাইজে বাঁহৰ খেতি কৰে। আপোনালোকে দেখিছে এইখন, ইয়াত যথেষ্ট সংখ্যক বাঁহ আছে, ভলুকা বাঁহ, জাতি বাঁহ। এইবোৰ বাঁহ ইয়াত বাঁহেই বাঁহ। যিমানলৈকে যাব সিমানলৈকে ইয়াত বাঁহেই দেখিব। ইয়াত বাঁহৰ বাহিৰে ইয়াত বেলেগ একো নাই। ইয়াত বাঁহ, এইয়া বাঁহ, এইবিলাক বাঁহ, ইয়াত বাঁহেই বাঁহ দেখিব। তো ইয়াত বাঁহ লাগিলে যোগাযোগ কৰিব পাৰে। বিল্ডিঙৰ কামত ছাদ ঢালোঁতে বাঁহৰ খুব প্ৰয়োজন হয়, কাগজ বনাব বাঁহৰ প্ৰয়োজন হয়। তো ইয়াত যোগাযোগ কৰিলে বাঁহ পোৱা যায়। ইয়াত ইমানেই বাঁহ আছে আপুনি দেখি আচৰিত হ'ব। এনেকুৱা বাঁহৰ খেতি হয়তো আছে, নাই বুলি নকওঁ, কিন্তু ইমান বৃহৎ সংখ্যক বাঁহ, ইমান বৃহৎ সংখ্যক খেতি আপুনি ক'তো দেখা নাপাব এনেকৈ। ইয়াত বাঁহেই বাঁহ। মই আপোনালোকক দেখুৱাব যত্ন কৰিছোঁ, এইবিলাক বাঁহেই বাঁহ। এইবিলাক বাঁহেই বাঁহ, এয়া ভলুকা বাঁহ। এইবিলাক বাঁহেই বাঁহ, এইবিলাক বাঁহেই বাঁহ। এয়া সৰু ডুং বৈ গৈছে, এয়া বাঁহ। এইবিলাক বাঁহেই বাঁহ, এইবিলাক বাঁহ। আশা কৰোঁ আপুনি চাব।